অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মূল দাবীটোৱে আছিলে যে BNC পেট্ৰল পাম্পৰ যিডোখৰ মাটিডোখৰ অইল ইণ্ডিয়াৰ হয়, অইল ইণ্ডিয়াই বহিৰাগত মানুহক আজি তেওঁলোকে পেট্ৰল পাম্পটো ব্যৱহাৰ কৰি আছে। গতিকে মাটিৰ চুক্তিটো বাতিল কৰি লিজ চুক্তিটো বাতিল কৰি অপাৰেশ্যন এৰিয়াৰ ভিতৰৰ খিলঞ্জীয়া মানুহক প্ৰদান কৰিব লাগে। আজি সেই আন্দোলনৰ মৰ্মে আজি তেওঁলোকে আমাক অল ইণ্ডিয়া কৰ্তৃপক্ষে আলোচনাত মাতিলে। আমি যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সজাতি দলে আলোচনা কৰিলোঁ। তেওঁলোকে কিন্তু আমাক লিখিতভাৱে হওক বা তেওঁলোকে কিন্তু কমিটমেণ্ট এটা দিব নোৱাৰিলে, ব্লেক এণ্ড হোৱাইট এটা কমিটমেণ্ট দিব নোৱাৰিলে যে লিজ চুক্তিটো তেওঁলোকে বাতিল কৰিবই। গতিকে আমি আন্দোলনৰ কথা ক'লোঁ। তেতিয়া তেওঁলোকে ক'লে যে আন্দোলনৰ পূৰ্বে আপোনালোকে CMD লেভেলৰ কথাটো পাতিব লাগিব, CMD লেভেলে এইটো সিদ্ধান্ত দিব পাৰে। কাৰণ অইলৰ ঊৰ্ধ্বতন বিষয়া হৈছে CMD লেভেলত তেওঁলোকে খুব সোনকালে আমাক এটা আলোচনা দিয়াৰ কথা কৈছে, আশ্বাস দিছে। আৰু যদি তেওঁলোকে এই আলোচনাৰ ফলপ্ৰসূ এটা ৰিজাল্ট হয়, অৰ্থাৎ লিজ চুক্তি যদি অইল ইণ্ডিয়া বাতিল কৰে, তেতিয়া আমি আদৰণি জনাম। আৰু অন্যথা কিন্তু যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণতে হাত সাৱটি বহি নাথাকে। অইল ইণ্ডিয়া লিমিটেডৰ যিমান উৎপাদনৰ আৰু খননৰ যিবিলাক ৰিগ আছে, যিবিলাক প্ৰডাকশ্যনৰ এৰিয়া আছে, এৰিয়াবিলাক আমি স্তব্ধ কৰি দিম, বন্ধ কৰি দিম। এই আমাৰ স্পষ্ট কথা। আমাৰ এটাই কথা যে যিকোনো চৰ্তৰ বিনিময়ত, চুক্তিৰ বিনিময়ত BNC পেট্ৰল পাম্পৰ যি ভূমি, সেই ভূমিৰ লিজ চুক্তি বাতিল কৰিব লাগিব। প্ৰশাসনে ডিপুটো সাময়িকভাৱে বন্ধ ৰাখিছিলে, তাৰ মাজতে IOC অৰ্ডাৰ আহিলে যে খুলিলে, তাৰ বিষয়ে কিবা আলোচনা আছিলে? আমি এই বিষয়টো আচলতে অইলৰ লগত দায়বদ্ধ নহয়, এই বিষয়টো গোটেইটো IOC আৰু প্ৰশাসনৰ মাজত দায়বদ্ধ। আমি প্ৰথম দিনা যেতিয়া আন্দোলন কৰিছিলোঁ, দুলীয়াজান সমজিলাৰ আয়ুক্ত সম দত্ত তেখেতে আমাক কমিটমেণ্ট দিছিলে ৰাজহুৱাভাৱে যে যেতিয়ালৈকে মেজিষ্ট্ৰেট ইনকুৱাৰীটো সম্পূৰ্ণ নহয়, 7 দিনৰ ভিতৰত যেতিয়ালৈকে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত সম্পূৰ্ণ নহয়, ডিপুটো বন্ধ ৰাখিব। আৰু এই কথাটো আজি অইলৰ বিষয়াও কৈছে। কিন্তু কি যুক্তিত কেনেকুৱা ধৰণে তেওঁলোকে খুলিলে, আমি কিন্তু এইটো এটা ৰহস্যকৰ বিষয়। আমি প্ৰশাসনৰ এনে ভূমিকাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমি লগে লগে খোলাৰ লগে লগে IOCL কৰ্তৃপক্ষক আমি কালি জবাবদিহি কৰিছিলোঁ। তিনিচুকীয়া ডিভিজনেল মাৰ্কেটিঙৰ যি অফিচ আছে, তাত গৈ আমি জবাবদিহি কৰিছিলোঁ। তাত আছিলে হৰিশ গুপ্তা, তেখেতক আমি জবাবদিহি কৰিছিলোঁ যুৱ ছাত্ৰ পৰিষদে। কিন্তু তেখেতে কৈছে যে ডিব্ৰুগড় জিলা প্ৰশাসনে এই ডিপুটো বন্ধ ৰখাৰ আমাক কোনো নিৰ্দেশনা দিয়া নাই। গতিকে আমি সহজতভাৱে যি ধৰণে এটা পেট্ৰল ডিপুত আমি নিৰ্দেশনা দিব লাগে বন্ধ হৈ থকাৰ পিছত খোলাৰ কাৰণে, সেই নিৰ্দেশনাটো IOCL কৰ্তৃপক্ষই দিছে বুলি আমাক জনাইছে। কিন্তু এটা কথা ঠিক যে IOCL কৰ্তৃপক্ষ ইয়াত জগৰীয়া হৈ আছে। IOCL কৰ্তৃপক্ষক আমি জবাবদিহি কৰিছোঁ। কাৰণ IOCLৰ যি তেল ডিপু দিয়াৰ নিয়ম, সেই নিয়মমতে কিন্তু ডিলাৰশ্বিপটো যাৰ নামত আছে তেওঁহে চলাব পাৰে, বা তেওঁ চাকৰিত মানুহ নিযুক্ত কৰিব পাৰে, মেনেজাৰ নিযুক্ত কৰিব পাৰে, কৰ্মচাৰী নিযুক্ত কৰিব পাৰে। তেওঁ কিন্তু চাবলেট দিব নোৱাৰে, অৰ্থাৎ বেলেগ মানুহক ভাড়া, বেলেগ মানুহক লিজৰ ওপৰত লিজ তেনেকৈ ধৰণৰ কোনো ধৰণৰ দিব নোৱাৰে। গতিকে আমি IOCLকো আজি জবাব দিছোঁ। কালি আমি IOCLক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আজি গুৱাহাটী নুনমাটিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে RTI কৰিছে, স্মাৰক পত্ৰও দিছে যে এই ভূমিডোখৰত কিদৰে চাবলেট দিলে, এই পেট্ৰল পাম্পটো কিদৰে চাবলেট দিলে, গতিকে এইটো কিমান বৈধ, সেই কথাবিলাক আমি উত্থাপন কৰি নুনমাটিত যি IOCLৰ মুখ্য কাৰ্যালয় আছে, তাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে স্মাৰক পত্ৰ দাখিল কৰিছোঁ। আমাৰ এটাই কথা স্পষ্ট, আমি আকৌ কৈছোঁ যে যিকোনো মূল্যৰ বিনিময়ত অইল ইণ্ডিয়াৰ যি ভূমি আছে, এই ভূমিৰ লিজ কেঞ্চেল হ'বই লাগিব, বাতিল হ'বই লাগিব। ইয়াত থলুৱা খিলঞ্জীয়াই অগ্ৰাধিকাৰ পাবই লাগিব।